रिमोट कंट्रोल गाड़ी किनबा नापालो जिलापी सारिक खान बने बाय बाय ओ मैं पावर बैंक एवरीवन वेलकम टू माय न्यू व्लॉग तो गाइस আজি व्लॉग বানা দুটাই কাৰণ প্ৰথমতে হলে কাপোৰ পিনি দেখুৱাম এই মানে ঘৰতে বানাছো আৰু এটো নতুন কি আনছো আৰু তাৰপিছত আৰু ফুৰবা যাম ভাটিবেলা তো সেইকাৰণে এই আৰু বানাবা দিছিলে কিন্তু ঘৰত থাকলে কি বানাম তো দেখি আছো স্ট্যান্ডাল কয় তো গাইস প্রথমতে তো কুর্তা তো পিনি লম এতো কুর্তা তো মানে আমার মাইনে মোক ঘৰতে সিলাই দিছি আগৰ পেৰে কুৰ্তা পিন্ধাৰ ইচ্ছা আছিল কিন্তু কিনা নাছিল তাৰ পিছত এটো শাৰ্টৰ পিছ আছিল পেৰে মানে কি বানি দিছি তো কুৰ্তা তো মানে আগতেও পিন্ধিছিলো কিন্তু মানে ফটো চটো উঠা নাছিল কাৰণ মানে মন্দিৰত যাম বুলি ভাবিছিলো কিন্তু কিছুমান পাৰ্সোনাল প্ৰবলেমৰ কাৰণে যাব নোৱাৰিলো তাৰে পিছত আহিল তো লম্পেনটো কালি আনছো এটো লম্পেন আগতে আৰু এটা লম্পেন আনছিলো এটো ৰিটাৰ্ণ কৰি আইছো পছন্দ নহল দোকানত চান আছিল টেস্টনত লগাই দিম আৰু আজি ঘৰতে গেট ৰেডি তুমি কৰলো বাহিৰত দেখাব লাগিব লম্পেনটো এটি আৰু আজি পুৱা উঠি ফেলে মানে ষ্টাৰ্ট কৰো বুলি ভাবিছিলো কিন্তু পুৱা উঠি ফেলে আজি বহুত কাম করলো মানে আমাৰ ঘৰত ফেন আনবা গেছিলো তো এতিয়া জাস্ট আহি পালো আহি ফেলে রেডি হবা লাগছো একো খাওয়াই নাই গাইস আমি হৈ গলো রেডি কেনে লাগছে বাহিৰত দেখি আছো বাকি গাইস কুৰ্তাটো ঠিকই আছে খালি লম্পেনটো অলপমান দীঘল দেখি আছো পেনটো অলপ দীঘল আছে বাকি কুৰ্তাটো ঠিকই আছে তো গাইস এটো পিছুৱাই গেলে হ'ব তো গাইস এক কুৰ্তা আৰু লম্পেনটো দেখুৱালবে তো এতিয়া তো হৈছে পিছবেলা ফুৰবা যাম বুলি ভাবছো তো তেতিয়া আৰু লগ পাইছো তেতিয়া কাৰণে বাই তো গাইস তো কি কম পুৱা ভ্লগটো আৰম্ভ কৰিছিলো তো হেতিয়ানি মানে কুৰ্তাটো দেখি ফেলে মই কৈছিলো যে ফুৰবা যাম বুলি তো এতিয়া মানে যাম ফুৰবা মানে আজি সেই বাসন্তী পূজা চাবা যাম তো আজি যাম বাসন্তী পূজা চাবা তো তাকে এতিয়া ওলাং তো বতৰটো ভাল সূৰ্য ওলাই আছে বৰষুণ নাহিলি হয় আৰু এতিয়া ওলাং হাত দীঘল চলা বিচিৰি নাপালোৱে সেইকাৰণে বাৰু তোকে পিন্ধিলো আৰু তো এতিয়া মই ওলা হৈ গেল তো আমি তিনটা চলি যাম এটা আহিবা আছে তো সেই আহিলি মোৰ ঘৰৰ পেৰে যাং লুকটো কেনেকে দেখুৱাম ৰায়ে মানে মান থাক এয়া মই তো স্পৰ্টিংটো তো লম্পেনটো একবাৰে পিন্ধিছো মানে স্পৰ্টিংটো আৰু আজি পিন্ধিছো তো সেই আৰু এতিয়া মই ৰেডি হ'লো তো গাইস এয়া মায়ে সূতা কাটি আছে কাপোৰ চিলাই আছে পাত লবাই পাছিলো গাইস এফালে কাপোৰ ইয়াৰ নতুন কাপোৰ চিলাছি মিঠা আনবা লাগব না গাইস এটা মই হয় আহি পালা এতিয়া ময়ো যাং কৈছে লৈছো তিনটা কলা লম্পেন হ'ল কিন্তু এইটো নতুন লম্পেন গম পাইছা চামৰা আহি ফেলে তো আমাৰ হয় আজি আৰু ঘৰক নাহে কি দেখাবি তো গাইস আমি ঘৰৰ পেৰে ওলাই দিলো তাৰপিছত আৰু আগৰ পেৰে এটা যাব তো সেই লেপটপ লৈছা আমেৰি ইয়াৰ এটা মোবাইলকে এণ্ড্ৰইড দিয়ে তাতে আৰু সেইটোকে লৈ ঘূৰিব লাগিব মই পাৱাৰ বেংকটো লৈ পালোঁ পাৱাৰ বেংকটো নিবাই পাইছোঁ ৰাতি হ'লে বাৰু চাৰ্জ নাছিলে মোৰ বৰ দিগদাৰ হৈ যাব হেডফোনো লোৱা নাই তো গাইস পাৱাৰ বেংক আৰু হেডফোন পাহৰিয়ে গৈছিলোঁ আৰু ল'লোঁ তেতিয়া যাই আছোঁ সি তাতে ৰখি আছে তো যো ফাইনেলি তো গাইস এতিয়াৰ গাঁৱৰ মাছ আহিবা আমাৰ ফল খাব লাগিল কাৰণ গাঁৱৰ মাজেদি চচমা পিন্ধি গ'লে ভাবব ইমান লেবেল মাৰি যায় তাৰপিছত পিন্ধিলাম আৰু আংটি পিন্ধিব লাগিব কাৰণ ধূলা মস্ত ওলায় তো এই আৰু তো গাইস আমি আহি পালোঁ কিন্তু আহিছে এয়া মই হয় তো গাইস আৰু চচমা পিন্ধি ল'লোঁ এতিয়া ঘূৰি চাই গেছি এয়া আহি পালা তো গাইস এয়া আৰু অলু যাবা ইও আহি পালা সেই আৰু
চক লাগছি দেই কি দেখাম কিয় বেগলো যে তো গাইছে আমি চাই এই শুনিয়াব গৰুৰ লগত মোৰ কি দুশ্মনী হৈছে নাজানো আৰু সেইদিনা গাইছে আমি আহিপালোঁ মিৰ্জা চহৰ অলপমান আৰু যাব আছে অলপমান মানে আধাহে যাব আছে আৰু তো গাইছে আহিপালোঁ পলাশবাৰী এয়া প্ৰথম গেট ৰাতি হ'লে চাগে তে লাইট জ্বলব এতিয়া আন্ধাৰ হোৱা নাই তো জ্বলা নাই ইফালে পূৰা লাইন লাইন হেৰি দিছে গেট অঁ গেট বুলি ক'ব না এইগিলা কি বুলি ক'ব পূৰা এতিয়া লাইট জ্বলব যাওঁতে দেখা পাম চাগে তো গাইজ আমি আহি পালোঁ পূজা এতিয়া ভিতৰতে যাম এতিয়া আমি চাইকেলকেইখন থলোঁ তিনিখন একেলগে তলা মাৰছোঁ পূৰা তেতিয়া কাইও চুৰ কৰি লৈ যাম তো গাইজ এতিয়া আমি যাম মন্দিৰৰ তো গাইজ আমি ভিতৰতে যাই আছোঁ তো গাইজ এতিয়া ভিতৰতে সেৱা কৰিব যাম মানে চেণ্ডেল কাইও নিদিয়ে তো গাইজ এতিয়া সেৱা কৰিলোঁ তো গাইজ এয়া আমি মন্দিৰৰ ভিতৰত আছিলোঁ সেইটো মন্দিৰ যাওঁ তো গাইজ সেৱা কৰি আহিলোঁ এতিয়া তো এতিয়া ফটো উঠিলোঁ আৰু কি দেখুৱাম তো গাইজ এই মন্দিৰ এতিয়া কি কৰিম আৰু যাম আৰু পেণ্ডেল ফটো উঠিলোঁ এতিয়া যাম মিঠাই কিনিব লাগে কিবা কিনি দিবি যৌ তাতে ৰল গাড়ীখনো আহি পালা দেওখন গাড়ী কিনি দিওঁ দিবি না দেখুৱাবি চেন দিয়া পাৰলোঁ হয় মাইনা নালাগে কিন্তু মানুহে বহুত কি দেখছা অ' কি দেখছা হা অলপমান ডাঙৰকৈ দেখা পাইছোঁ গাইজ এই বন্ধু আজিলৈকে এটা কিনি ল'ব নললোঁ কিনিব নাপালোঁ এই বন্ধু আজিলৈকে এটা কিনিব নাপালোঁ কি কৰিম মই সেদি একালে যদি বিয়া চিয়া আছে কেতিয়া পাৰবি সৰস্বতীলৈকে ৰিম'ট কণ্ট্ৰল গাড়ী কিনিব নাপালোঁ কিমান দুখ এই বন্ধু কিনিবা নাই গাড়ীও কিনিবা নাই এটা ভাল লাগব এটা পাচলিৰো কৰোঁ লাগি বন্ধু ৰিম'ট কণ্ট্ৰলৰ গাড়ী কিনি নাপালোঁ কিমান দুখৰ কথা এই তোলো এইটো লাভ তোলো কাক দিয়া পাতি হা গাড়ী থাকাংকে লাইট জ্বলি গেল তো ইয়াতে লাইট জ্বললা সেইকাৰণে বাৰু ভিতৰে যাম খানৰ কাৰণে ই এটা ভিডিঅ' বনাব যাব নোৱাৰোঁ তো গাইজ লাইট জ্বলি গ'ল মোবাইল আনিছে নাই সৰৰ কাৰণে বাদাম ল'লোঁ 20 টাকা জিলাপি 4খান বনে আমি 3 ইমান মাখা পাইছিলোঁ ন তেওঁ 4খান ল'ব লাগিব 20 টাকা কি কৰিম ইমান দুখৰ কথা এটা নিউ ভ্লগাৰ আই এম ভ্লগাৰ গাইজ এতিয়া থাকি ৰাতি হৈ গ'লে পূৰা এইফালে লাইট চাইট জ্বলা কিন্তু এতিয়া লাইট কেইটা দিয়া নাই গাইজ এতিয়া ফুচকা খাব লাগছে মোক ভিডিঅ' কৰিব দিছে এই মোবাইল চবাইল নানাকে কেনেকৈ ঘূৰে সিয়ে জানে আৰু হয়তো মোবাইল নকে এটা দিনত গাইজ ইমান গাড়ী আমি ৰাস্তা পাৰ হ'ব গাইজ লাইট জ্বলি গ'ল খালে যাওক খালি আমি অলপ ফুৰি আহোঁ বেছি কণ্টেণ্ট দিছোঁ তেহালে পূৰা বহুত লম্বা কালি দিছেচোন তেহালে বহুত দূৰকলৈকে লাইট দিছে হা আমি পূৰা মূৰাই পালোঁ এইটো লংপেণ্টটো কিনিছিলোঁ ফুৰিব যোৱাৰ কাৰণে কিন্তু আজি পিন্ধি আহিলোঁ অঁ কেনে পাব তো এয়া এতিয়া 6টা বজাৰ 5 মিনিট আছে কিন্তু এই যাব লাগিছিল বোলে 6টা বজাৰ আগে আগে ইতান মনতে পৰা নাই সৰক যাবা গাইজ এইটো মোৰ এনেকুৱা ভিউ এইটো মোৰ মানে এইটো চাইড এই ব্লাৰ হৈ গ'ল লাইট জ্বলি গ'ল একদম ৰাসৰ নিচিনা পেণ্ডেল দিছে খাম বুলি কবি আজি আৰু দোকানৰ বস্তু নিলোঁ আজি নালাগে আৰু ফুটফাতে দিয়া ফুটফাতে আহি আছোঁ ৰাতি হৈ যাওঁ গাইজ ফুৰাংতে ৰাতি হ'ল সৰক যাবা লৈছোঁ তেলা খোলো এয়া পূৰা ৰাতি হয় তো গাইজ যাওঁতে যিবিলাক লাইটবিলাক দেখুৱাইছিলোঁ এইবিলাক চব জ্বলাই এতিয়া আমি যাই আছোঁ ঘৰত ব্লগটো চেঞ্জ কৰিম তো বাই বাই সেয়া আৰু আমাৰ 3 কিলোমিটাৰ চাইকেল মাৰিব লাগিব
তাৰপিছত মই যাব লাগিব নহয় তো ব্লগটো এটেণ্ড কৰিলোঁ নেক্সট ব্লগত লগ পাম বাই বাই